নমস্কাৰ দৰ্শক সকল বঙ্কিম চন্দ্ৰ বৰ্মন আছো আপোনালোকৰ লগত আৰু আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছো আসলতে অলপ আগতে মই আজি এটা মেছেজ দিছিলো ষ্টেটাস দিছিলো হোৱাটছএপত মই ইনবক্সত দুইবাৰ মেছেজ কৰি সেকেন্ড মেছেজটো ডিলিট কৰি দিয়ক তথাপি মই কৈ দিম আপুনি মোক কি মেছেজ দিছিল আৰু এইটো মেছেজৰ ৰিপ্লাই হিচাপে শুভ্ৰজিতে শিৱসাগৰৰ পৰা মোক মেছেজ দিছিল কেনেকে আৰু যেটো সেকেন্ড মেছেজ দিছিল দ্বিতীয় মেছেজ সাওক এই মেছেজটো ডিলিট কৰি দিছে আৰু ডিলিট কৰি দিয়াৰ পিছত মই লিখিছো ৰবা ট্ৰাই কৰি আছো ইয়োৰ সেকেন্ড মেছেজ ইজ জানিব অৰ্থাৎ শুভ্ৰজিতে মোক দ্বিতীয় যেটো মেছেজ আছিল হেতুত লিখিছিল জানিব এতিয়া এইটো মই বাৰু কেনেকৈ গম পালো আৰু ইয়াৰ পিছত সাওক শুভ্ৰজিতে মোক মেছেজ দিছে হয় হয় বুলি অৰ্থাৎ শুভ্ৰজিতে যেটো মেছেজ দিছিল হেতু আছিল জানিব আৰু সেই কথাটো শুভ্ৰজিতে স্বীকাৰ কৰিছে আৰু এই কথাটো বাৰু মই কেনেকৈ গম পালো যে শুভ্ৰজিতে মোক জানিব বুলি মেছেজ দিছিল এতিয়া মই আপোনালোকক এই যেটো বিহাইন্ড দা সিনস বুলি কয় এইটোৰ আৰৰ কথাটো কবলৈ লৈছো এইটো আপোনালোকে কেনেকৈ জানিব আজিকালি গম পায় যে আপোনালোকে যি কোনো এটা মেছেজ দিলে সেই মেছেজটো ইচ্ছা কৰিলে এনেকৈ ডিলিট ফৰ এভৰিওয়ান কৰি দিব পাৰে কিন্তু এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই কাৰণ আপোনাৰ বন্ধুৱে আপোনাক মেছেজ দি ডিলিট কৰি দিলেও সেই মেছেজটো আপোনালোকে এতিয়া চাব পাৰিব আৰু ইয়াৰ কাৰণে এটা এপ আছে আৰু এপটো কি আৰু এপটো ইনষ্টল কৰিলেই নহব ইনষ্টল কৰাৰ পিছত কেইটামান সেটিংস আছে সেই কেইটা আপোনালোকে কৰি ল'ব লাগিব গোটেইখিনি দেখুৱা হ'ব আমাৰ আজিৰ এইটো ভিডিঅত তেনেহলে দেৰি নকৰি বলক আৰম্ভ কৰো প্ৰথমতে কওঁ ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব আপোনালোকৰ গুগলৰ প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ বাৰত টাইপ কৰিব CHATBIN আৰু এটো সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত এটো যেটো এপ আহিব ডিলিটৰ বাটন থকা এটো আপোনালোকে কৰি লব ইনষ্টল আৰু ইনষ্টল কৰাৰ পিছত আপোনালোকে এপটো কৰিব ওপেন কৰাৰ পিছত আপোনালোকে ইয়াতে যিবিলাক পাৰমিশন বিচাৰিব সেইবিলাক আপোনালোকে কৰি লব আৰু ইয়াৰ পিছত ইয়াতে তিনটা ডট ফট দেখা পাব ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওপেন কৰিব সেটিংস ওপেন হোৱাৰ পিছত ইয়াতে ওপৰতে চাওক নটিফিকেশন এক্সেস বুলি আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত যেটো ইয়াতে যদি আহে এনেকৈ আনচেক হৈ থাকে ঠিক আছে যদি হেনেকৈ আনচেক হৈ থাকে চ্যাট বিনটো ইয়াতে এনেবল কৰি দিব হেতু আৰু এলাউ কৰি দিব যিবিলাক পাৰমিশন বিচাৰে আৰু ইয়াৰ পিছত ব্যাক হৈ আহিব তাৰ পিছত ওভাৰলে পাৰমিশন এটো এনেকৈ এনেবল কৰি দিব আৰু ইয়াৰ পিছত ব্যাটাৰি অপটিমাইজেশন এটো আপোনালোকে এনেবল কৰি দিব অলৰেডি পাৰমিটেড বুলি লিখা আছে ঠিক আছে এই কেইটা কাম কৰাৰ পিছত আপোনালোকে চাওক এইটো এপ ইনষ্টল কৰাৰ পিছত আপোনালোকৰ হোৱাটছএপত যিবিলাক কনভাৰসেচন হ'ব হিয়াৰে গোটেইখিনি ব্যাকআপ লৈ লব আপোনাৰ যেটো চ্যাটবিন নামৰ এপ আছে ইয়াতে চাওক শুভ্ৰজিতে মোক যিখিনি মেছেজ দিছিলে আৰু ইয়াৰে গোটেইখিনি মেছেজ মই যদি চ্যাটবিন নামৰ এপটো ওপেন কৰি ইয়াতে দেখিবলৈ পাম ইয়াতে চাওক শুভ্ৰজিত শিৱসাগৰ এটো ওপেন কৰিলে চাওক এইকেইটা মেছেজ দিছিলে মোক শুভ্ৰজিতে কেনেকৈ জানিব হয় হয় ৰব চাইছো এইকেইটা মেছেজ দিছিলে আৰু ইয়াৰ পৰা মই চাইছো যে শুভ্ৰজিতে মোক কি মেছেজ দিছিলে আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াৰ পৰা স্ক্ৰিনশ্বট ল'ব পাৰে আৰু স্ক্ৰিনশ্বট লৈ আপোনাৰ বন্ধুজনক প্ৰমাণ হিচাপে দেখুৱাব পাৰে দৰ্শকসকল আশা কৰিছো ভিডিওটো আপোনালোকৰ ভাল লাগিলে লাইক আৰু শেয়াৰ কৰি দিয়ক আৰু এতিয়ালৈ যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু এনে ধৰণৰ ভিডিও ভৱিষ্যতে চাবলৈ বিচাৰিছে তেনহলে সাবস্ক্ৰাইব কৰি লব আৰু সাথে থকা বেল বা ঘণ্টাৰ ছবিটো ক্লিক কৰি দিব কাৰণ হেতু কাম কৰিলে আমি আপলোড কৰা ভিডিওৰ নটিফিকেশন সৰ্বপ্ৰথমে আপুনি লাভ কৰিব বহুমূলীয়া সময়কণ দি আজি ভিডিওটো চোৱাৰ কাৰণে আপোনাক জনাইছো বহুত ধন্যবাদ